মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ ৰিভিজন 1 পৰা এটা গণিত লৈছো। দিয়া আছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি? এনেকুৱা গণিতবিলাক আহিলে প্ৰথমতে প্ৰশ্নটো এবাৰ দুবাৰ ভালকৈ পঢ়ি বুজি ল'ব লাগিব, তাৰ পিছত সমাধান কৰিব লাগিব। ইয়াতে কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। তে কণীকেইটা মই কিমান টকাৰে কিনিছিলো, কিমান টকাৰে বিক্ৰী কৰিছো, কোনো কথা উল্লেখ নাই। কেৱল কৈ দিছে যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ নিৰ্ণয় কৰা। গতিকে আমি প্ৰশ্নৰ পৰা পাই গৈছো 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। তে 30টা কণীনো মই কিমান টকাৰে কিনিছিলো, 20টা কণীনো মই কিমান টকাত বিক্ৰী কৰিলো, একো উল্লেখ নাই। কিন্তু আমি এটা কথা জানো যে কিনা দামখিনি আৰু বেচা দামখিনি সমান। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দাম সমান। গতিকে মই 30টা কণী কিনি 20টা কণী সেই একে দামত বিক্ৰী কৰিলো। ধৰা হল মই এই 30টা কণী যে প্ৰথমতে কিনিছিলো, এই 30টা কণীৰ কিনা দাম 100 টকা। 100 টকা। 30টা কণী মই 100 টকাৰে কিনিলো। এতিয়া এই 30টা কণীৰ পৰা মই 20টা কণী 100 টকাত বিক্ৰী কৰিছো। এতেকে 20টা কণীৰ বেচা দাম, 20টা কণীৰ বেচা দাম কিন্তু সেই 100 টকায়ে হ'ব। গতিকে 30টা কণী কিনি আনিছিলো, 20টা কণী ইতিমধ্যে মই বেচি দিলো। গতিকে মোৰ যি দামেৰে কিনা গৈছিল সেই একে দাম মই পাই গৈছো। তাৰমানে মই যিমান টকা খটুৱাইছিলো সিমান টকা ইতিমধ্যে মোৰ হাতত আহি গৈছে। তাৰ পিছত কণী আছিল 30টা, তাৰে মই 20টাহে বিক্ৰী কৰিছো। মোৰ হাতত তেতিয়াহ'লে আৰু কেইটা কণী থাকিল? গতিকে মোৰ হাতত কণী থাকিবতো। 30টা কণী কিনিছিলো, 20টা বিক্ৰী কৰিছো। গতিকে মোৰ হাতত এতিয়াও কিন্তু 30টাৰ পৰা 20টা বাদ দিলে 10টা কণী থাকি যাব। 10টা কণী মোৰ হাতত থাকি গ'ল। 100 টকাৰে 30টা কণী কিনিছিলো, 20টা কণী সেই 100 টকাতে বিক্ৰী কৰিছো। মই যিমান টকা খটুৱাইছিলো সিমান টকা মোৰ আহি গৈছে। তাৰ পিছতো মোৰ হাতত 10টা কণী থাকি গৈছে। গতিকে এই 10টা কণী বিক্ৰী কৰি মই যিমান টকা পাম সেইখিনি মোৰ লাভত আহিব। গতিকে এতিয়া একেবাৰে সহজ কথা, 20টা কণী মই 100 টকাৰে যদি বিক্ৰী কৰিব পাৰো, 20টা কণী মই 100 টকাত বিক্ৰী কৰিম। 10টা কণী কিমান টকাত বিক্ৰী কৰিম? 20টাৰ আধা 10টা। গতিকে 20টা কণী যদি মই 100 টকাত বিক্ৰী কৰিছো, 20টা কণীৰ আধা হ'ল 10টা। গতিকে মই এবাৰ আধা পইচা পাম, গতিকে আধা টকা পাম। গতিকে 20টা যদি 100 টকাত বিক্ৰী কৰিছো, 10টা কেইটাত বিক্ৰী কৰিম? 100 টকাৰ আধা টকা। গতিকে 10টা কণীৰ বেচা দাম কিমান হ'ব? 10টা কণীৰ বেচা দাম 10টা কণীৰ বেচা দাম হ'ব 20টাৰ আধা 10টা। গতিকে 100 টকাৰ আধা হ'ব। 100 টকাৰ আধা, আধা মানে 2 ভাগৰে। গতিকে 100 টকাৰ আধা হৈ যাব কিমান? 50 টকা। গতিকে মই লাভত কেইটকা পালো? লাভত 10টা কণী বিক্ৰী কৰি 50 টকা পাম, সেই একে ৰেটত যদি বিক্ৰী কৰি যাওঁ। গতিকে মোৰ 50 টকা এটা কি হ'ব? লাভ হ'ব। এই যে মই গোটেই ব্যৱসায়টো কৰি 50 টকা এটা লাভ কৰিলো, এই 50 টকাৰ লাভ অৰ্জন কৰিবলৈ মই কিমান টকা খটুৱাইছিলো? মই ধৰি লৈছিলো মই 100 টকাৰে কিনিছিলো, অৰ্থাৎ মই গোটেই ব্যৱসায়ত 100 টকা এটা ইনভেষ্ট কৰিছিলো, 100 টকা খটুৱাইছিলো। গতিকে 100 টকাত মোৰ লাভ হ'ল কিমান? 100 টকাত লাভ হ'ল 100 টকাত লাভ হ'ল 50 টকা। আমাক ওলাব দিছে লাভৰ শতকৰা হাৰ কিমান? লাভৰ শতকৰা হাৰ মানে 100 টকাত যিমান হয় সেইটো হৈছে লাভৰ শতকৰা হাৰ। গতিকে 100 টকাত 50 টকা লাভ হৈছে, এতেকে লাভৰ শতকৰা হাৰো সেই 50%। লাভৰ শতকৰা হাৰ 100 টকাত 50 টকা লাভ হৈছে, গতিকে 50% বা 50%। গতিকে এইটো হৈ গ'ল আমাৰ গণিতৰ উত্তৰ। বুজি পালানে? গণিতটো বুজি পালে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।